হাই ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। আজি মই পিকনিক খাব যাব ওলাইছোঁ, লেডি গেং গোটেইবিলাক মহিলাই। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পিকনিকত গৈ লগ পাই আছোঁ। আহি পালোঁ পানীখেতিৰ ওচৰতে, বেছি দূৰলৈ যোৱা নাই। আৰু আহি পাইছোঁ, গোটেইবিলাক মহিলা যে অলপ স্কিন তাত অসুবিধা হৈছে, ইমান বতাহ উৰাই উৰাই লৈ যায়। আৰু বলকচোন কোনে কি কৰিছে দেখুৱাই আছোঁ আপোনালোকক। আৰু ইমান কষ্ট হৈছে, বতাহত ৰাখিব পৰা নাই। এয়া ইমান বতাহ দিছে দেখিছেনে, সকলোবোৰে চবেই নিজৰ নিজৰ কামত ব্যস্ত। আৰু বতাহত স্কিনবিলাক উৰাই লৈ যাই আছে। তম্বু আমাৰ টানা হোৱাই নাই, এয়া টানিছে যদিও বাৰ বাৰ পৰি পৰি গৈছে, ৰাখিব পৰা নাই। কাৰণ ইমান বতাহ, নদীৰ কাষৰ, ৰাখিবনো কেনেকৈ। আৰু এয়া জুই ধৰা ষ্টাৰ্ট কৰিছেই বন্দনা বাইদেউ আৰু পখিলা বুলি কওঁ আমি সেই মানুহজনীক। বৰ ফূৰ্তিবাজ মানুহজনী, বহুত ফূৰ্তি কৰে। তেখেতক আমি লৈ গৈছোঁ ফূৰ্তি কৰিবৰ কাৰণে। আৰু এয়া চাহ বহি আছে, চাহ হ'লেই চাহ খাম, ভোক লাগিছে। ল'ৰা ছোৱালীবিলাককো ব্ৰেড আৰু কণী দিব লাগিব খাবৰ কাৰণে। ছোৱালীক কিনি দিলোঁ এটা পেপা, তাইক লাগে এইবোৰ দেখি তাতো লগা হ'ল। পেপা এটা লৈ দিলোঁ আৰু এয়া বজাই আছে ধুনীয়াকৈ। এয়া চব্জি কাটিব ৰেডি, চবেই নিজৰ নিজৰ কামত লাগি গৈছে। মই কিন্তু একো কাম কৰা নাই দেই, মই ইপিনে সিপিনে চাইহে আছোঁ কোনে কি কৰিছে। আৰু কেমেৰা কৰা দেখি কেনে অলপ বেছিকৈ কাম কৰা দেখাইছে। আৰু গোটেইকেইটা বহি গ'ল, চবেই ভাবিছে মই ফটো উঠাই আছোঁ নেকি, চবেই প'জ দি আছে। কিন্তু মই যে ভিডিঅ' কৰি আছোঁ সিহঁতে গম পোৱা নাই কথাটো, পিছতহে গম পালে যে মই ভিডিঅ' কৰি আছোঁ। এয়া চবেই নিজে নিজে পজিশ্যন দি দিছে দেই, কোনে কি কৰিছে ঠিক নাই। বহুত ভাল লাগিছে আহি। এতিয়া ভাবিছোঁ চানা খাম বুলি ধনিয়া সেয়া কৰিব দিছোঁ। ধনিয়া, পিঁয়াজ, জলকীয়া, তেল, কেঁচা তেল খালি লৈছোঁ ধুনীয়াকৈ খাবৰ কাৰণে। আপোনালোকৰ লোভ লাগিছেনে? মোৰ কিন্তু লোভ লাগিছে দেই, সঁচাকৈ খাওঁ খাওঁ লাগিছে চানাটো। আৰু এয়া চবেই চবৰ নিজৰ নিজৰ কাম কৰি আছে, মই কিন্তু একো কাম কৰা নাই দেই। এয়া ৰাণী, বন্দনা বাইদেউ, বুলবুলি গোটেইখিনিয়ে চবেই নিজৰ নিজৰ কাম কৰিছে, মই কিন্তু একোৱেই কৰা নাই। আৰু ল'ৰা ছোৱালী আমাৰ সকলোৰে গৈছে, চবৰে দুটা দুটা ল'ৰা ছোৱালী, মোৰহে এটা। বাকী চবৰে দুটা দুটাটো ল'ৰা ছোৱালী বেছি হৈছে আমাৰ পিকনিকত। আৰু সিহঁতৰো মনটো ভাল লাগিছে দিয়কচোন, খোলা জেগা পাইছে, খেলিব পাৰিছে। এয়া ডেন্স ষ্টাৰ্ট, কি ক'ম আৰু, গোটেইবিলাকৰে খুবেই ভাল লাগিছে গৈ কেনে। সঁচাকৈ পিকনিক বুলি ক'লে মনটো ভাল লাগে দিয়কচোন। আৰু বলক সকলোৱে নাচি আছে, দেখুৱাওঁ আপোনালোকক। 2023 বছৰটো গ'লেই, 24 আহিছে, সকলোৰে দিন ভাল হয় যেন তাৰে কামনা কৰিছোঁ। আৰু এয়া আজি আমাৰ ঘৰৰ ওচৰৰে, মোৰ বয়সৰ নহয় বাৰু, চব মোতকৈ ডাঙৰ, তথাপিতো আহিছোঁ একেলগে, সদায় যিহেতু লগ হৈ থকা যায়। ঘৰৰ ওচৰতে আহিছোঁ, ভাল লাগিছে আহি। আপোনালোকেও আহিব, ইয়াতে হাতীচিলাত বহুত ধুনীয়া নদীৰ পাৰত খাব পাৰি, আহিব আপোনালোকে। আৰু আমি ফূৰ্তি কৰি থাকোঁতে অঘটন হৈ গ'ল, আমি নাচি থাকোঁতেই দাঁত লাগি গ'ল এজনী লগৰ মাজতেই, লগৰ তাত। আৰু এয়া ইমান তেজ ওলাই গ'ল। আমি ওচৰতে পাণ দোকান এখন আছিলে, তাৰ পৰা অলপ চূণ লৈ আহি লগাই দিলোঁ। তাই হাঁহিছে যদিও তাই দুখ পাইছে, কিন্তু ক'ব পৰা নাই, কাৰণ ইমান ফূৰ্তিৰ মাজতনো ক'ব কেনেকৈ। কিন্তু বহুতখিনি তেজ ওলাইছে, যাৰ দাঁতটো লাগিছে তাৰ দাঁতৰ বিষ হৈ গৈছে, ফুলি গৈছে লগালগ দাঁতৰ আলুটো। আৰু এয়া চব দেখিছেনে কেনেকৈ পোৱালিবিলাক বাগৰিছে, ইমান ধূলি নদীৰ পাৰত। যদিও খাবলৈ ভাল, বৰ বতাহ আহিলে বৰ ধূলি দেই। আৰু এয়া আমাৰ ডান্স ষ্টাৰ্ট, মই ভালকৈ নাচিব নাজানো, তথাপিও নাচিছোঁ আৰু দিয়কচোন লগৰ লগত। মনটো ভাল লাগিছে, এনেকৈ বছৰৰ শেষত গোটেইকেইটাই মিলি এসাঁজ খাই আহিলোঁ। আৰু ইমান ভাল লাগিছে, কাৰণ গোটেইবিলাক চব লগৰ নিচিনাই ন, যদি অলপ ডাঙৰ কোনোবা, সৰু নাই বাৰু, একে সমানৰে হ'ব বা ডাঙৰ। ইমান ভাল লাগিছে, কিন্তু কাকো বাইদেউ বুলি মতা নাযায়, বন্দনা বাইদেউকে যে বাইদেউ বুলি মাতোঁ, বাকীকেইটা বাৰু চবকে নাম কাঢ়িয়ে মাতা হয়। আৰু এয়া সাৰ বহাই গুচি গৈছে সেই পানীৰ গাড়ীখনৰ পৰা পানী আনিবৰ কাৰণে। আৰু ইয়াত এনেকৈ পানী দিয়া হয়, আপোনাৰ সোমোৱাওঁতে 500 টকা লয় ইয়াত এণ্ট্ৰি। আৰু তাৰ কাৰণে ইয়াত সুবিধাখিনি দিছে পানীৰ। আৰু আমি ভাত খাব হৈ গ'ল, কোনো পিকনিকৰ মানুহৰ ভাত খাব হোৱা নাই। আৰু আমাৰ ভাত খোৱা একদম টাইমত হৈ গৈছে, 2টা বজাত, তাৰ কাৰণে ভাল লাগিছে। টাইমত ভাতটো হ'লে খাব পাৰি, নহ'লেবা দেৰি হ'লে বহুত
আমুৱাই যায়। আৰু এয়া আমি খানা খাই ল'লোঁ। খাই লৈয়ে ভাবিছোঁ অলপ ফুৰিব যাম নেকি, নে যোৱা নহয়েই তাকে ভাবি চাওঁ বাৰু। বহি গ'লোঁ, ক'তো ফুৰিব যোৱা নহ'ল, ভাগৰ লাগি গ'ল। কাৰণ ৰাতিপুৱা ভাত খাই অহা নাছিলোঁ, ইয়াতে ভাত খাই বহুত ভাগৰ লাগি গ'ল। আৰু এনেকৈ ভাত খালে ভাগৰ লাগে, লগে লগে ভাত খালে। আৰু এতিয়া আমি যাব হ'বই প্ৰায়। বলক ভিডিঅ'টো চাই যাব সম্পূৰ্ণৰূপে, মিছ নকৰিব। বহুত ধুনীয়া হৈছে পিকনিকটো, সঁচাকৈ বহুত ভাল লাগিছে আহি কেনে। আপোনালোকে নতুন বছৰত আহিছে নাই কমেণ্ট কৰি জনাব দেই। ক'তো নাযাওঁ বুলি ভাবি আছিলোঁ, এয়া আই লাভ ব্ৰহ্মপুত্ৰ লিখা আছে, তালৈকে অলপ এনেই ওলাই আহিলোঁ। আমি কিন্তু পিকনিক খাব সেই ক'তোৱেই নগ'লোঁ, এইখিনিয়ে যে ওলাই আহিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। বাই বাই।